নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ব্যঞ্জনলৈ। আজি এটা নতুন ৰেচিপি লৈ আহিছো। আজিৰ ৰেচিপিটো হৈছে লাফু, ইংৰাজীত মাছৰুম বুলি কয়। আসলতে ঘৰতে অকনমান খেতি কৰা হৈছে। এই খেতিৰে আজি ড্ৰাই ফ্ৰাই মাছৰুমৰ এটা ৰেচিপি লৈ আহিছো। আহকচোন কেনেকৈনো বনাইছো ভিডিঅ'টো আৰম্ভ কৰো। এইবিধ হৈছে oyster মাছৰুম। পাতল পাতলভাৱে বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। প্ৰথমে মাছৰুমৰ ঠাৰিবিলাক এনেদৰে কাটি লৈছোঁ। তাৰপিছত ভজাৰ সুবিধাৰ্থে এনেদৰে পাহিবোৰ সৰু সৰুকৈ এৰুৱাই লৈছোঁ। মাছৰুমখিনি সৰু সৰুকৈ ফালি লোৱাৰ পিছত ভালদৰে 2-3 বাৰ পানীত ধুই লৈ অতিৰিক্ত পানীখিনি এনেদৰে চেপি উলিয়াই দিব। মাছৰুমৰ ড্ৰাই ফ্ৰাই কৰিবলৈ প্ৰথমে গৰম তেলত কেইটামান গোটা জিৰা দিছোঁ। তাৰপিছত পিঁয়াজ দিছোঁ অলপ। পিঁয়াজখিনি দুবাৰমান লৰাই 2টা জলকীয়া দিছোঁ আৰু অকণমান আদা নহৰু পেষ্ট দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে তাত এটা সৰু চাইজৰ বিলাহী কাটি দিছোঁ আৰু বিলাহীখিনি অকণমান সময় ভাজিম যাতে তাত থকা অতিৰিক্ত পানীখিনি ওলাই যায়। এতিয়া প্ৰয়োজন অনুযায়ী এচামুচ হালধি দি দিছোঁ আৰু সোৱাদ অনুসৰি এচামুচ নিমখ দি দিছোঁ। এতিয়া অকণমান লৰাই লৈ আধা চামুচ মিক্স মছলা দি দিছোঁ। তাৰপিছত অকণমান ৰঙৰ বাবে জলকীয়া গুড়ি দিছোঁ। মছলাখিনি ভাজি হোৱাৰ পিছত প্ৰথমে আলুখিনি ভাজি ল'ম, কাৰণ মাছৰুমতকৈ আলুখিনি সিজোতে অকণমান সময় বেছি লাগিব। আলুখিনি 50% ভজা হোৱাৰ পিছত মাছৰুমখিনি দি দিছোঁ। এতিয়া ভালদৰে 2-3 বাৰ লৰাই বগৰাই দিছোঁ যাতে মছলাখিনি গোটেইখিনিতে লাগি যায়। তাৰপিছত 2 মিনিটৰ কাৰণে ল' ফ্লেমত সিজিবলৈ দিম। যিহেতু ড্ৰাই ভাজি বনাইছোঁ সেইকাৰণে ঢাকোন নোহোৱাকৈ এতিয়া অলপ সময় ভাজিম যাতে তাত থকা অতিৰিক্ত পানীখিনিও শুকাই যায়। ভাজিখনত টেঙা মিঠা ভাৱ আহিবৰ বাবে প্ৰথমে অকণমান নেমু চেপি লৰাই দিছোঁ। তাৰপিছত অকণমান চেনি দি দিছোঁ। আপোনালোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰিব পাৰে। আজিৰ মাছৰুমৰ ড্ৰাই ভাজিখন খাব পৰা হৈ গৈছে আৰু আমাৰ ৰেচিপিটো চাই যদি ভাল পাইছে আপোনালোকেও এনেদৰে বনাই খাবচোন আৰু কেনেকুৱা পায় আমাক জনাবলৈ নাপাহৰিব। আমাৰ ৰেচিপিবোৰ চাই কেনেকুৱা পায়নো কমেণ্ট কৰি জনাবচোন। লগতে আমাক অকণমান উৎসাহিত কৰিবলৈ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰত এটা লাইক কৰি দিব। লগতে বন্ধু আৰু পৰিয়ালবৰ্গৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।